এই দোস্ত আপোনালোকে বাৰু এই হিয়া দিয়া নিয়া চিনেমাখন চাইছে নে বাৰু কেনেকৈ হিয়া একবাৰ দিয়ে এবাৰ নিয়া এবাৰ দিয়া নিয়া ঠিক তেনেদৰে বৰ্তমান জিঅ'ই কি কৰিছে মানে জিঅ'টো বাৰু হিয়া দিয়া নাইয়ে হিয়া দিয়া নিয়া নহয় জিঅ'ৰ মানে কি ডাটা পেকৰ ৰিচাৰ্জবিলাক দিয়া নিয়া কৰি আছে কিবা 149ৰ ৰিচাৰ্জ পেকত কিবা দিছে আকৌ 10 টকা IOC পেকত কিবা দিছে এনেকুৱা কিবা কৰি আছে তো জিঅ'ৰে ডাটা হিয়া দিয়া নিয়াৰ কি হৈ আছে ঘটনাটো সকলো কম বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে জিঅ'ৰ যিটো এইটো মানে 10 টকা IOC পে যিটো 1GB বোনাছ পায় বা যিটো 4 দিন যে মাইনাছ কৰিলে 149 28 দিনৰ পৰা সেইটো কথা বহুতে জানেও আৰু বহুতে নাজানে এই ভিডিঅ'টো মই যিসকলে নাজানে তেওঁলোকৰ কাৰণে বনাইছোঁ কাৰণ তেওঁলোকে কেতিয়াবা কি হয় মানে 28 দিনৰ কাৰণে ৰখি থাকিব কিয় 24 দিনতে যেতিয়া ডাটাটো শেষ হৈ যাব তেতিয়া মোৰ নষ্ট হৈ যায় মানে কি হ'ল জিঅ' কি কৰিলে মানে এনেকুৱা কিবা উল্টা কিবা মানে হেৰি হৈ যাব যোৱাকালি মোক লগ এটাই সুধিছে এনেকুৱা 24 তাৰিখ 28 দিনৰ পৰা 24 দিনতে কি হৈ গ'ল সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু 1GB ডাটা যিটো বোনাছ সেইটো কাৰণে বনাইছোঁ বহুতে নাজানে এইটো কথা তো এইখিনি তো প্ৰথমতে কৈ লওঁ যে আপোনালোকে এই মোবাইলটোত যিখন আপোনাৰ জিঅ' চিম আছে সেই জিঅ'ই আজি প্ৰায় 1.5 মাহ আগতে কি লৈ গ'ল বহুত কিবা গ'ল তাৰ প্ৰথমটো হৈছে মানে আপোনালোকৰ পৰা হেৰি লৈ গ'ল এইটো কি জিঅ'টো আধাৰ কল যিটো ফ্ৰী ভইচ কল আছিলে সেইটো লৈ গ'ল মানে কি 10 টকাকৈ ভৰাব দিলে সেইটো লৈ গ'ল আৰু বহুত কিবা কিবি মানে নিচে নতুন মানে মই গম পাইছোঁ কিনিলে হেৰি নিলে এই যিটো আপোনালোকে 149 টকা যিটো পেক এক মাহৰ নিদিয়ে 28 দিনৰ দিয়ে সেই পেকটো আপোনালোকে এতিয়া 24 দিন কৰি দিলে কথাটো মই আগতে গম পোৱা নাছিলোঁ মানে মই ৰিচাৰ্জ কৰা নাই বহুত দিন মানে মোৰ এই 399 পেকটো আছিল সেইটো কাৰণে কৈছোঁ মানে মোৰ লগ এজনে ৰিচাৰ্জ কৰিছিলে আজি যোৱাকালি শেষ হৈছে এই যোৱাকালি ৰিচাৰ্জ শেষ হোৱাৰ সময়ত মোক ক'লে মোৰ দুখন 24 দিন ৰিচাৰ্জ গ'ল যাব লগা আছিল 28 দিন তো মই ক'লোঁ কি কিবা চাগে গণ্ডগোল হৈছে চাওঁ ভালকৈ তো সি মেছেজ চালে মেছেজতো আহিছে যে আজি শেষ হোৱাৰ কথা আজি যোৱাকালি শেষ হৈ গ'ল তাৰপিছত মই কিন্তু জিঅ'টো মই অ'পেন কৰি চালোঁ জিঅ'টো মই অ'পেন কৰি চাই দেখিলোঁ দেখি মানে মোৰ নষ্ট হৈ গৈছে কাৰণ 149 টকাৰ পেকটো যি 28 দিন দিছিল জিঅ' এতিয়া সেইটোও কমাই নি 24 দিন কৰি থৈ দিছে মানে জিঅ' 28 দিনৰ ঠাই 149 টকাৰ পেকটো 24 দিন কৰি থৈ আপোনালোকে চাম মই দেখাই আছোঁ মানে আমি প্ৰথমতে জিঅ' এপছটো অ'পেন কৰিব লাগিব তাতে যাই অ'পেন কৰাৰ পিছত আপোনাৰ যিটো ৰিচাৰ্জ চাব প্ৰথমতে ৰিচাৰ্জত যাওক ৰিচাৰ্জত গৈ আপোনাৰ দেখা যিটো 2 নম্বৰ প্ৰথমতে 444টো বাৰু ঠিকে আছে 149টো চাওক তাতে আগতে 28 দিন দিছিলে আপোনাৰ ভেলিডিটি এতিয়া কিমান দিয়ে 24 দিন আৰু সেই হিচাপত আপোনাৰ ডাটাটো পাব বেনিফিটছ মানে আগতে 28 দিনৰ আছিল 42GB এতিয়া পাব আপুনি 36 1.5GB কে সেয়ে আৰু এইটো আছিলে জিঅ' যিটো 149 পেকটো আছিল এইটো আছিলে আপোনাৰ মোবাইলটোত পৰা 4 দিন মাইনাছ কৰি দিলে 28 দিন আছে তাৰ পৰা 4 দিন মাইনাছ কৰিলে অকল নিয়াই নহয় যে এটা বস্তু দিছে বস্তু মানে কি যিটো আপোনাৰ 10 টকা IOC পেকটো ভৰাব দিছে সেই পেকটোত আৰু এটা বোনাছ দিছে 1GB ডাটা দিয়ে মই তাৰমানে গম পোৱা নাছিলোঁ আগতে মই যোৱাকালি ভৰালোঁ 10 টকা ভৰাই পেলাই ভাবিলোঁ তাৰপিছত ডাটা ইউজ কৰি আছোঁ 1.68 মান হৈ গৈছে ডাটা ইউজ তাৰপিছত মই বোলো ডাটা কিয় ইউজ হোৱা নাই জিঅ' কিবা অফাৰ দিছে নেকি চালোঁ জিঅ'টো খুলি চাওঁতে দেখা পালোঁ তাতে যিটো 1GB ডাটা তাতে মানে কি 10 টকা যিটো IOC পেক তাতে 1GB বোনাছ বুলি লিখা আছে মানে বোনাছ পাইছোঁ সেইটো দি চলে তেতিয়াহে গম পালোঁ যে জিঅ'ই 10 টকা ৰিচাৰ্জত এটা 1GB বোনাছ দিয়ে মই 3টা ৰিচাৰ্জ কৰি 3GB পাইছিলোঁ 3GB ডাটা আছে কেনেকৈ পাব মই বাৰু দেখাই দিছোঁ জিঅ' এপটো অ'পেন কৰি আপোনালোকে তলৰ লাইনত যি 5টা আছে তাৰ মাজৰটো যিটো আছে ভাউচাৰ বুলি ভাউচাৰটোত ক্লিক কৰক আৰু ভাউচাৰটোত ক্লিক কৰাৰ পিছত এনেকুৱা তাৰমানে আপোনাৰ কিবা যদি ভাউচাৰ আছে বা কুপন কিবা এনেকুৱা আছে 3খন আহি যাব মোৰ বাৰু 3খন আছে 2টা 50 ৰুপিছৰ কেছবেক আছে আৰু এটা ৰিডিমটো আছে এইটো এডিশ্যনেল ডাটাটো সেইটো ক্লিক কৰক সেইটো ক্লিক কৰাৰ পিছত আপুনি এটা দেখা পাব ৰিডিম নাও আহিব বা মোবাইল নম্বৰো চেঞ্জ কৰিব পাৰি বেলেগ নম্বৰলৈকে ৰিডিম কৰক কিন্তু মই এতিয়া ৰিডিম নকৰোঁ কাৰণ মোৰ যিহেতু আছে এক্সট্ৰাকৈ ৰিডিম নাও কৰাৰ পিছত আপোনালোকৰ তাত এনেকুৱা এটা মেছেজ এটা আহিব মানে অফিচৰ মেছেজ এটা দিব যে ইউ হেভ ৰিচিভড 1GB এডিশ্যনেল ডাটা আৰু কিবা কিবি কিন্তু আপোনাৰ এই 1GB বোনাছ ডাটাটো কেতিয়া শেষ হ'ব জানেনে ধৰক আপুনি ৰিচাৰ্জ কৰিছে যোৱা মাহৰ 20 তাৰিখে আৰু আপোনাৰ এই মাহৰ ধৰক 15 তাৰিখে আপোনাৰ ৰিচাৰ্জটো শেষ হ'ব 149টো কথা কৈছোঁ আপুনি কি কৰিলে 15 তাৰিখে ৰিচাৰ্জ শেষ হ'ব
মানে 10 তাৰিখে 14 তাৰিখে আপোনাৰ 10 টকীয়া যিটো ভৰাইছিলে সেইটো শেষ হ'ল আপুনি 14 তাৰিখে আকৌ এটা 10 টকা ৰিচাৰ্জ কৰিলে তেতিয়া আপুনি 10 টকা ৰিচাৰ্জৰ বোনাছ 1 GB পাব কিন্তু সেই 1 GB টো আপোনাৰ শেষ হ'ব সেই 15 তাৰিখে কাৰণ প্ৰিভিয়াছ যিটো ৰিচাৰ্জ কৰে আপুনি 149 টোৰ বা যিমানে কৰে হেতু ৰিচাৰ্জ যোনদিনা শেষ হ'ব আপোনাৰ 1 GB ডাটা বোনাছটো সেই দিনাখনে শেষ হ'ব ইফালে আপোনাৰ ডাটা ইউজ হওক বা নহওক সেই দিনাখনে শেষ হ'ব তো এইখিনিয়ে তো এইখিনিয়ে আছিল জিঅ'ৰ যিটো 1 GB ডাটা হিয়া দিয়া নিয়া বুলি কৈছে বাৰু জিঅ'ৰ হিয়া দিয়া নহয় জিঅ'ৰ ডাটা দিয়া নিয়া ডাটা দিছে আপোনাৰ পৰা নিছে প্ৰথমতে মানে 4 দিন মাইনাস কৰি নিলে 149 ৰ টক টাইমটো তাৰপিছত আকৌ দিলে আপোনাৰ 10 টকা সেই 10 টকাটোৰ পৰা আকৌ দিলে আপোনাৰ 4 দিন 149 টো 28 দিনৰ পৰা 4 দিলে আকৌ আপোনাৰ 1 GB বোনাছ দিছে তো এইটোৱে আছিল জিঅ'ৰ হিয়া দিয়া নিয়া তো যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰি শেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰি থব আৰু তো আজিলৈকে বাই